हेलो गाइस मोर चैनल अन्यटी भिडिओ स्वागतम जानाइছো। आज माने मैं बुट दाली बनाम। मैं बुटखिनि प्रथमते তিয়াই লৈছিলো, माने अलप समय তিয়াই ललो আৰু এতিয়া বইল কৰি লম। অলপ ভিজিব দিম, তাৰ পিছত আকৌ ভাজিম। চাই থাকক ভিডিওটো, আপোনালোকে কি কি পাৰো দেখাই যাম। আৰু এফালে মই বুট দালিখিনি ভালকৈ ধুই আনিলো আৰু বইল কৰিম, কেৰাহীতে বইল কৰি দিম। এতিয়া ভালে হয় কুকাৰত বইল কৰিলে হয় আৰু মই কেৰাহীতে বইল কৰিছো। আৰু ইয়াতে মই অলপ নিমখ দি দিম সিজিবলৈ, বেছি নিদিও অলপ দিম। আকৌ ভাজিত দিবই লাগিব আৰু তেতিয়ালৈকে এইখিনি হয় মানে তেতিয়ালৈকে মই কি দিওঁ আপোনালোকক দেখাই যাম। আৰু এফালে চাওক মই পানী বেছি দিয়া নাই, অলপ দিছোঁ, অলপ ভিজিবলৈ দিম। তাৰপিছত আপোনালোকক আকৌ ভাজি দেখাম। ভিডিওটো শেষলৈকে চাওক। এফালে পুৰা দাইলখিনি উতলি আছে আৰু মই পিঁয়াজ কাটি আজৰি হ'লোঁ। এফালে মই ভাজিবলৈ কাৰণে এইখিনি পিঁয়াজ আৰু নহৰু, অলপ নৰসিংহৰ পাত, ধনিয়া, তেজপাত দিছোঁ আৰু মই নহৰু আৰু পিঁয়াজখিনি এতিয়া খুন্দি ল'ম। অলপ লাষ্টত দিলে খাই ভাল লাগে আৰু পিঁয়াজ নহৰুখিনি এতিয়া মই খুন্দি ল'ম। এইফালে কেৰাহী পাতিলোঁ আৰু এতিয়া ইয়াত তেল দি দিম। অলপ বেছি নিদিওঁ, অলপ দিম। চাওক আৰু এইখিনি বইল কৰা চানা আৰু আলু বইল কৰিছিলোঁ। অলপ দিছোঁ, তাত বইল কৰোঁতে দিয়া হৈছে যিহেতু সেইকাৰণে অলপ দিছোঁ, নহ'লে বেছি চুকা হৈ গ'লে বেয়া লাগে। আৰু হালধি মই ইয়াতে কবতে দি দিছোঁ। আৰু এইখিনি অলপমান সিজিবলৈ দিম, তাৰপিছত মই বুটখিনি দি দিম। আৰু এই অলপ ভিজিছে, মই এতিয়া খুন্দি লোৱা ৰচুন আৰু আদা পিঁয়াজ এইখিনি দি দিছোঁ। চাওক ইমান ধুনীয়া লাগিছে কালাৰটো। আৰু এইখিনি আৰু অলপ সিজিবলৈ দিম, তাৰপিছত মই বুটখিনি দি দিম। খুন্দি ল'লে ৰচুন আৰু পিঁয়াজ আদা এইবিলাক খুন্দি ল'লে তেলত দি দিলে গোন্ধটো ভাল লাগে আৰু সেইকাৰণে মই এনেকৈ দি দিছোঁ। আৰু চাওক এইখিনি হৈ গ'ল, এতিয়া মই বুটখিনি দি দিছোঁ। এতিয়া আলু কেইপিচ দি দিম। এয়া চাওক, এতিয়া অলপ সময় থোৱাৰ পিছত গৰম পানী দি দিম। মই গৰম কৰি থৈছিলোঁ পানী, আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু এইফালে চাওক মই গৰম পানী দিয়ে দিলোঁ। এতিয়া উতলিবলৈ দিম আৰু যেতিয়া পানী শুকাব, অলপ থাকিব পানী, তেতিয়া নমাই দিম। আৰু এইফালে চাওক শাকখিনি হ'লগৈ, পূৰা ধুনীয়াকৈ পানীও শুকাই গ'ল। এতিয়া মই তেজপাত, ধনিয়া, নৰসিংহ পাত আনি থৈছিলোঁ, সেইখিনি লগতে ইয়াতে দি দিছোঁ আৰু কেঁচা জলকীয়াও দি দিছোঁ লগতে। আৰু খুন্দি থোৱা পিঁয়াজ আৰু নহৰুখিনি এতিয়া দি দিছোঁ, তেতিয়া সোৱাদটো বেলেগ হয়। আৰু চাওক ইমান ধুনীয়াকৈ সিজি গ'ল। চাওক দাইলখিনি ইমান ধুনীয়া লাগিছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বুট দালিৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু এনেকৈ বুট দালি বনাই খালে ভাতৰ লগত আৰু ৰুটিৰ লগতো খাব পাৰি। এয়া চাওক ইমান ধুনীয়া লাগিছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।